ক'ত আছা? কি হ'ল? আটাবাৰি কি আছা হা? নহয় মাই বহুত দিনৰ মূৰত টিভি চাব বহিছো, খোৱা বস্তু লৈ কি? তই টিভি চাবি, মই তোক খোৱা যোগাত ধৰিম হা? বাহ, টিভিত কি ধুনীয়া গান, নিউজ, বাহ। মই নিউজকে চাওঁ দে। নমস্কাৰ, আপোনালোকে চাই আছে ফ্লাইং নিউজ আৰু খবৰ অনুসৰি আমি জনাবলৈ ওলাইছো এজনী প্ৰেমিকাই প্ৰেমিকৰ সৈতে ঘৰৰ আপত্তি সত্ত্বেও পলাই বিয়া পাতিলে। কি? অ মাই, মই টিভি চালি এইগিলাকে মোৰ চকুত পৰে। ভণ্টি ময়ো যাই আছো ৰ একেলগে টিভি চাবা। অ মা আহা। বেটি নিউজ দি। মাই মই নিউজে চাই আছো নমস্কাৰ, আপোনালোকক জনাবলৈ পাই সুখী হৈছো সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত ছাতিৰ পোহৰত পঢ়ি ৯৫% নম্বৰ লৈ অতি দৰিদ্ৰ ঘৰৰ ল'ৰাই নিজৰ মাক দেউতাকৰ লগতে নিজৰ অঞ্চলৰ নাম উজ্জ্বল কৰিলে। এইবিলাকেহে চলি সেইদিনতে তহঁতক ইনভাইটত দিলো, টেবুল দিব, পঢ়া যোগাৰ কি দিয়া নাই, দেউতাৰে কি দিয়া নাই হা? তহঁতে আজি কি কৰিছা? এনেকে টিভি চাবি, ঘূৰবি ফুৰবি, নপঢ়বি, একো নাই। লাজ পাব লাগে তহঁতে। এইবিলাক থাক তহঁতে এনেকেই টিভি চাই। চাল্লা, সেই তেতিয়াৰ পৰাই টিভি চালো, অমুকৰ লগত পলাই গলা দখলা। এতিয়া মাই অহাৰ লগে লগে ৰিজাল্ট, নাম্বাৰ চব আহি পেলাক। কপাল মোৰ এখন, কপাল। মাই ময়ো পঢ়িম দে আজি পেলাই ভালকে। মায়ে পঢ়িম দে। নালাগে, তই পঢ়িব নালাগে। তই পঢ়লি আৰু পৃথিৱী উল্টি যাব। তই টিভিটোৰ কোলতে থাক আৰু মোবাইলটো লৈ যা। মোৰ জীৱন ক'তো শান্তি নাই। এই জীৱন, এই পমিলা, কি জীৱন।